হেল্ল' গাইজ, আপোনালোকৰ খবৰ কি খবৰ? নিশ্চয় ভাল। মই এটা পাৰ্চেল আনিলো ফ্লিপকাৰ্টৰ পৰা। আজি আপোনালোকৰ আগত দেখুৱাম কি আনিছো, কেনেকুৱা কি বস্তু দেই। বলক এতিয়া আমি আনবক্সিং কৰো। বেষ্ট কোৱালিটিৰ মাইক্ৰফোন মই লৈ আনিছো বয়া বাই M1। আপোনালোকৰ ওচৰত এতিয়া আমি আনবক্সিং কৰিম আৰু দেখুৱাম আৰু টেষ্টিং কৰিম। ভইচ টেষ্টিং এণ্ড অডিঅ' কোৱালিটি বেষ্ট বেটাৰ। বলক এতিয়া আমি সকলো ডিটেইলছ জনাই আছো। আৰু এইটো কিমান দাম লৈছে মই দেখুৱাম পিছত কম, দেখুৱাম নহয় পিছত কম। এতিয়া বলক আমি এইটো খুলি মেলি ভাঙি চাওঁ ইয়াৰ ভিতৰত কিনো মাইক্ৰফোন। এতিয়া মই ওপৰৰ মুখখন মানে খিলাটো আমাৰ ভাষাত কলো এইটো খুলি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো খুলি মেলিলো। এতিয়া মেইন মালটো ওলাব লাগে বয়া বাই M1। খোলাৰ লগে লগে এটা মোনা পাইছো, মোনা আৰু এইবিলাক দেখা পাইছে কুস্তি, আমাৰ ভাষাত কুস্তি কিতাপ বুলি কওঁ। এইবিলাক কেনেকৈ চাই কৰিব লাগে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে এনেকৈ লিখা থাকে বাৰু। সকলোৱে জানে কুস্তি, এইবিলাক আমাৰ দৰকাৰ নাই বাৰু এইবিলাক কৰিবলৈ। বলক এতিয়া আমি মেইন মালটো লৈ যাওঁ। আৰু ওপৰত লিখা আছে ধুনীয়াকৈ বয়া মাইক্ৰফোন, সেইকাৰণে লিখা আছে বয়া। এতিয়া ওলাই লৈছো মেইন এইটো আমাৰ মৰমৰ মাইক্ৰফোন। দিছ ইজ মাই মাইক্ৰফোন বেষ্ট বিউটিফুল। আপোনালোকে এনেকৈ পাব। বহুত দীঘল, এইটো ৱায়াৰ বহুত দীঘল হয়। আপোনালোকে চাব পাৰে কিমান দীঘল, চকুৰ আগতে আইটেম কৰিব পাৰে বাৰু। এইটো মই খুলি ল'লো। খুলি লোৱাৰ পিছত বহুত দীঘলীয়া তাৰ বুলি কওঁ তাৰ। আৰু এইটো দেখুৱাইছে মেইন মাইক্ৰফোন। এইটোৰ সহায়ত ভইচ ৰেকৰ্ড হয়। আৰু ইয়াৰ লগত এটা আছে এটা ক্লিপ, লগতে ক্লিপ এটা দি মই বাৰু লগাই লৈছিলোঁ আগতে। এইটো মই লগাই ল'ম এনেকৈ। এইটো ক্লিপ, এই ক্লিপৰ সহায়ত আপুনি এতিয়া আৰু কিবা আছে নেকি বাকচত অলপ চাওঁ। আৰু এটা কুস্তি ওলাইছে। চোৱাৰ পিছত এনেকৈ আৰু এটা থাকে বস্তু, যি বস্তুৰ সহায়ত আমি ডাঙৰ ডিভাইচৰ সৈতে কানেক্ট কৰিব পাৰোঁ এই মাইক্ৰফোনটো। ধৰক বক্স, ডিজে আৰু অন্যান্য এই মালটোৰ সহায়ত কানেক্ট কৰিব পাৰোঁ। এইটো নামনো কি? নাম নাজানো, এটা গাভৰুত। আপোনালোকে এইটো পাব। এইটো পোৱাৰ লগে লগে আপোনালোকে ডাঙৰ ডিভাইচৰ সৈতে কানেক্ট কৰিব পাৰে। কানেক্ট মানে এনেকৈ সোমাই দিব, আপুনি কানেক্ট হৈ যাব আৰু আপোনালোকে গান কৰিব। আৰু মাইক্ৰফোনলৈ গৈ এনেকৈ আপোনালোকে এটা চুইচ পাব। চুইচ মানে বাটন পাব আপোনালোকে। এই বাটনটো কেমেৰাত দিলে কেমেৰাত ৰেকৰ্ড কৰিব পাৰে। আৰু এটা এনেকৈ পাব নইজ ৰিমুভ, মানে নইজ কমকৈ ৰেকৰ্ড কৰা। এইটো লগাই ল'ব আপোনালোকে মাইক্ৰফোনৰ মূৰত। এইটো লগাই ল'ব। এনেকৈ লগোৱাই ল'লে মানে আপোনাৰ নইজ, ওচৰে পাছৰে নইজখিনি এই মাইক্ৰফোনে কেঞ্চেল কৰি দিব, মানে নল'ব নইজখিনি। এইটো লগাই দিলে গম পাইছে আপোনালোকে। ইয়াত আপোনালোকে লগাব পাৰে, এনেকৈ লগাই দিব আপোনালোকে। লগোৱাৰ পিছত এতিয়া আমি মেইন বাকচলৈ যাওঁ। বাকচটোত আপোনালোকে ইয়াত চাবলৈ পাব নইজ কিমান কমকৈ ৰেকৰ্ড কৰে। ইয়াত সকলো ডিটেইলছ দি আছে, আপোনালোকে চাব পাৰে। চাওক কেনেকৈ নইজ অল ডিটেইলছ ইয়াত লিখাই আছে। বেটাৰী কিমান যায়। এতিয়া আপোনালোকে মাইক্ৰফোনত বাটন চাবলৈ পাব। বাটন পিছত এতিয়া বেটাৰী চাবলৈ পাব আপোনালোকে। বেটাৰী কেনেকৈ লগাব, এই মুখখন খুলিব লাগিব। এই খিলাখন খোলাৰ লগে লগে আপোনালোকে চাবলৈ পাব বেটাৰী লগোৱা। মই বাৰু লগাই লৈছোঁ অলৰেডি মই লগোৱাই আপোনালোকক। এতিয়া পিছত ভইচ টেষ্টিং দেখুৱাম লাষ্টত, একদম লাষ্টত আপোনালোকে এনেকৈ বেটাৰী চাবলৈ পাব। আৰু এইটো মই লগাই দিছোঁ এনেকৈ। আপোনালোকে মাইক্ৰফোনত এটা বাটন দেখিব। এই বাটনটো হ'ল মেইন কাৰণ। আপোনালোকে যদি স্মাৰ্টফোনত ৰেকৰ্ড কৰে ভইচ, তেনেহ'লে আপোনালোকে এই চুইচটো স্মাৰ্টফোনত দি ৰেকৰ্ড কৰিব। যদি কেমেৰাত দি আপোনালোকে ৰেকৰ্ড কৰে, ওপৰৰ অপশ্যনটোত দেখা হৈছে কেমেৰা ওপৰৰ ফালে আপুনি ওপৰত দিব, চুইচটো ওপৰলৈ দিব, কেমেৰাত ৰেকৰ্ড হ'ব আপোনাৰ ভইচ। গম পাইছে আপোনালোকে, এইটো মেইন। এতিয়া বলক আমি ভইচ টেষ্টিং কৰোঁ। হেল্ল' নমস্কাৰ গাইজ, আপোনালোকে আপোনালোকৰ ফেচবুকৰ পৰা ইনকাম কৰিব বিচাৰিছে নেকি? আপোনালোকৰ আইডিৰ পৰা ইনকাম কৰিব বিচাৰিছে নেকি? যদি বিচাৰিছে তেনেহ'লে আজিৰ ভিডিঅ'টো চাব।